তো হেল্ল' গাইছ, ৱেলকাম টু মাই বেকচন মনোজিবে স্বাগতম জনাইছোঁ। মই দিছোঁ ননুঘা ব্লগলৈ। আৰু আজি আমি যাবলৈ আছোঁ বৰপথাৰ কেমেলীয়া ৰিজৰ্টত। কি কৰোঁ কি নকৰোঁ সকলোখিনি আপোনালোকক দেখাম। চ' আগলৈকে আপোনালোকে ব্লগটো চাই থাকিব, অকণো স্কিপ নকৰিব। আৰু চেনেলটো যিসকল নতুনকৈ আহিছে সেইসকলে মোৰ চেনেলটো লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, কিয়নো মোৰ আহিবলগীয়া ভিডিঅ'সমূহ পাই আছে। আৰু এতিয়া গাইছ আমি ওলাই দিলোঁ। ৰাস্তা চাওক কিমান বোকা, বাপৰে। এইবাৰ আমি আহি পাই গ'লেহি আমাৰ গাঁও স্কুল। চ' আপোনালোকে চাওক স্কুলখন। আৰু এতিয়া আমি ভাল ৰাস্তা পামগৈ, বেছি নাই, অলপ আছে। আগলৈকে ব্লগটো চাই যাওক। আৰু গাইছ আহি আমি যেন তেন ভাল ৰাস্তা পাইছোঁহি। চ' এতিয়া গৈ থাকোঁ আপোনালোকৰ ব্লগ লগতে। আৰু গাইছ এইফালে আছে আমাৰ গাঁও শিৱ মন্দিৰ, এইফালে আছে নামঘৰ, নতুনকৈ আকৌ বনাই আছে। আৰু আগৰ আমি দোকানত ৰখিম, আমাৰ বাইকত যিহেতু তেল কম আছে, বহুতে তেল ভৰাবলৈ লৈছে। তেলটো ভৰাই গৈ আৰু যাম লাহেকৈ। আৰু গাইছ আমি এতিয়া আহি পাই গ'লোহি এডোখৰ তিনিকুৰীয়া বুলি কয়, তিনিকুৰীয়া পাইছোঁহি। আৰু আছে ইয়াৰ পৰা মিনিমাম আপোনাৰ 12 কিলোমিটাৰমান হ'ব। চ' গৈ থাকোঁ। এইফালে আমি আহি পাইছোঁহি আমাৰ টেঙানী পঞ্চায়ত অফিচ। এতিয়া আমি আহি পালোঁ বৰপথা জালেচিকা হাবি বুলি কয়, বৰপথাৰ ওচৰত। আৰু চাওক জংঘল গোটেই, য'তো মানুহ আহি আছে, ৰ'দো মই আহি আছোঁ বাইকত। এই হাবিডোখৰ মাজৰ ৰাস্তা চাওক কিমান বোকা। বোকা নহয় মানে ৰাস্তা ওপৰতে বোকা হৈছে ক'বলৈ গ'লে, পৰিৱৰ্তন নাই। ইয়াৰ মানুহখিনি এনেকৈ হাৰাশাস্তিকে থাকিবলগীয়া হৈছে আৰু জংঘল। এয়া হ'ল আপোনাৰ চাহ ফেক্টৰী বৰপথাৰ। আৰু এতিয়া গাইছ আমি আহি পালোঁহি বৰপথাৰটো পুৰণি শিৱ মন্দিৰ। ইয়াৰ পিছত পামগৈ কালীবাৰী, বেছি দূৰ নাই আৰু অলপ আছে। আৰু এতিয়া গাইছ আমি আহি পালোঁ বৰপথাৰ কালীবাৰী। এইফালে দেখিছে শিৱ মন্দিৰ, শনি মন্দিৰ, হেৰি চব একেলগে আছে আৰু বহুতকেইটা মন্দিৰ আছে, নামবিলাক নাজানো ইমান। চ' গৈ থাকোঁ আগলৈ। আৰু এতিয়া গাইছ আমি আহি পালোঁ হাইস্কুল তিনিআলি। এইফালে আপোনাৰ সৰু পথাৰ যায়, আৰু এইফালে আমি চিধা গ'লে পামগৈ আপোনাৰ বৰপথাৰ ৰেল গেট, হস্পিটেল তিনিআলি। আৰু এইফালে টাউনীয়া ৰাস্তাত চাওক বিজেপি চৰকাৰ পৰিৱৰ্তন দেখিছে আপোনালোকে। ফাইনেলি গাইছ আহি আমি পাই গ'লোঁ সেইফালে কেমেলীয়া ৰিজৰ্ট। বেকগ্ৰাউণ্ডত আপোনালোকে দেখি আছে। এতিয়া যাম ভিতৰত, কি কৰোঁ কি নকৰোঁ সকলোখিনি দেখাম আপোনালোকক। ব'লক। কিমান সুন্দৰকৈ সজাই তুলিছে, ভাল লাগিছে। এতিয়া এইফালে আমি ওপৰত যাম। কেমেলীয়া ৰিজৰ্টৰ ওপৰখন আপোনালোকে দেখিলে, এয়াই চাব পাৰে সকলোফালে। চাওক কি সুন্দৰকৈ সজাই তুলিছে, সঁচাকৈ বহুত ভাল লাগিছে ইয়াত আহি। আৰু এতিয়া আমি তলত যাম, তলখিনি দেখাম। আৰু চাওক না গাইছ কি ধুনীয়াকৈ বনাইছে ওপৰটো, সঁচাকৈ এটা আমেজিং, বহুত ভাল লাগিছে। আৰু এতিয়া যাওঁ কিবা এটা খাই ল'মগৈ, ভোক লাগিছে।
মানুহ নাই আজি, পূৰা খালী হৈ আছে। যাওঁ এতিয়া কিবা এটা খাই ল'ম, ভোক লাগিছে অলপ। গাইছ আমাৰ এইফালে খানা আহি গ'ল টেবুলত, ৰুটি চিকেন। এতিয়া খাম। লেগ পিচ দেখিছে, এদাই হৈ গৈছে বৰ্তমান, আকৌ আহিব। ইয়াৰ গ্ৰেভি অলপ বেছি আছে। এইফালে পিঁয়াজ, এইফালে লেগ পিচ, হাৰ্ডি মুৰ্দি বৰ্তমান আহি গৈছে। এইফালে চাওক, এইবাৰ ৱেইট কৰিব দৰকাৰ নাই, আহক। গ্ৰেভি ৰেডি, এইফালে ল'ৰাও ৰেডি খাবলৈ। গাইছ এতিয়া আমাক খাই হৈ গ'ল। এতিয়া যাওঁ বিল দিবলৈ। হৈ গ'ল দাদা, যাওঁ বিল দিওঁতে কিমান হ'ল সেইটো। গাইছ আমি খাই বৈ আজৰি হ'লোঁ আৰু অকণমান যাওঁ ইফালে ইফালে ঘূৰোঁ, তাৰপাছত যামগৈ আৰু চাগে। বলক এইফালে চাওঁগৈ অকণমান। এতিয়া চাওক না, কি ধুনীয়া লাগিছে, আমেজিং। এতিয়া আমি বাই বাই দিলোঁ কেমেলিয়া ৰিজৰ্টক। যাওঁগৈ ইয়াৰ পৰা। এবাৰ টাটা কেমেলিয়া ৰিজৰ্ট। বহুত ভাল লাগিলে আহি, আপোনালোকো আহিব কেতিয়াবা।